ইমান দামত গাহৰি চানা কিনি আনিব লগা হৈছে সৰি দে তুই বিৰাট চিধা দে কিন্তু তোৰ টেমা চুটিব যেন পাই আছো মই বুঢ়া লাগছে কিন্তু লাল টিক টিক আপেল হেনিছে যি বাই বাই ডাৰ্লিং গুড মৰ্নিং আৰু সকলোকে নমস্কাৰ জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছো মানে আমাৰ এই ব্লগটো আজি ৰাতিপুৱা 8টা মান বজাৰ পৰা আৰম্ভ হৈছিলে আৰু অফ কেমেৰাত মানে কি হ'ল ৰাতি লাইন নাছিলে আৰু ৰাতিপুৱা লাগে লাইন নাছিলে তাকে মোবাইলটো চাৰ্জ নাছিলে সেনেকে মোবাইলটো নলকে বজাৰৰ পৰা যাই বজাৰ চজাৰ কৰি আহিলোৱে গাহৰি চানা কিনবা গৈছিলো তো গাহৰি চানা এটা কিনি আনলো এইটো চিৰিমুটি বুলি গাহৰি চানা পুহিব মানে আগতে এটা আনি থৈ দিছো মানে সেইটো অলপ ডাঙৰ হ'ল আৰু এইটো আৰু কিনি আনলো আজি মানে কিমান ল'লা গাহৰিটো 3000 হা 3000 আৰু দুটা গাহৰি চানা পুহিব পাৰবি হাইবাৰ মানে আগৰটো অলপ ডাঙৰ হৈছে আৰু তাৰ পাছত সেইকাৰণে এইটো কিনি আনলো আৰু আজি এতিয়া গাহৰি চানাটো আনছো কিন্তু মই বান্ধবা নাজানো গাহৰি চানা কিবা বান্ধে আৰু আমাৰ চিৰিমতে মানে গাহৰি চানাটো বান্ধবাৰ কাৰণে সেইফালে ৰছীগিলা সেই জুলি আছে আৰু এই ৰছীটি বান্ধিলে গাহৰিটো চাল যাবতো দে নহ'লে সেই কৰে ইমান লাম্বা ৰছী নালাগে দে আৰু গাহৰি চানাটো আনাৰ লগতে এটা আমি মুৰ্গী চানাও কিনি আনছো এইটো এটা মাত্ৰ মুৰ্গী কিনি আনছো কিনি আনা নাই গাইজ আমাৰ মানে চিৰিমুটিৰ মাকে দেখি দিছে বজাৰ লাগি আহিলে না মানে মুৰ্গী নাছিল না এইটো লৈ আহিলো আৰু 3000 লৈছে বেছি লৈছে না কম হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু গাহৰি চানাটো দেখাত কেনেকা লাগছে ভাল লাগছে না কমেণ্ট কৰি জনাব আৰু মানে 3000 লৈছে 3000 লৈছে কেনেকে তো জানাই নাজানাই এতিয়া আৰু গাহৰি চানাটো বান্ধো আৰু মানে কি বান্ধে নাজানো ঘণ্টা মাখান এই ৰ তো বান্ধিলো এটা এৰি দেচোন ডাৱৰ আছে এটা থৈ দিলো আৰু মানে দুদিনমান যেতিয়া মানে মানুহৰ লগত দুদিনমান সেই হ'ব মানে মানুহৰ আইত ল'ব তেতিয়াহে তাক মানে বেলেগ জেগাত বান্ধা লাগব আৰু তো ইয়াতে ভৰাই থৈ দিলো আৰু ধুনীয়াকৈ এতিয়া এইফালে এটা মানে 2 মাহ মান আগতে আনিছিলো আৰু এইটো অলপ ডাঙৰ হ'ল সেইকাৰণে আৰু সেইটো আনলো মানে দুটা পোহাৰ মানে সেই কৰিছোঁ আৰু মানে দুদিন ভালে কুশলে ৰাখে আৰু আমি আৰু গাঁৱৰ সাধাৰণ মানুহ গাইজ এইবিলাক গাহৰি চাহৰি পুহি পেলাই 2-1 টকা পইচা পাওঁ আৰু সেই পইচাই দি মানে কিবা কিবি মনৰ ইচ্ছা সৰু সুৰা আমাৰ মনৰ ইচ্ছাগিলা পূৰণ কৰিব পাৰোঁ আৰু বা কিবা বস্তু ল'ব পাৰোঁ সেয়ে আৰু এটা ইয়াৰ নামটো কি থৈ দিছা ইয়াৰ হা আপি এইফালে চিৰিমুতে ইয়াক মানে সেই দানা দি আছে আৰু দুটা গাহৰি কিন্তু এইবাৰ হা কষ্ট হ'ব কিন্তু এইবাৰ আৰু ঘৰত এনেহে থাকে ধৰি লওক ৰাতিপুৱাৰ কামখিনি কৰি পেলাই দি পেলাই একো কাম চামটো নাথাকে না এনেই থাকে সেইকাৰণে গাহৰি চানাকে আনি দিছোঁ দুটা পোহক কচু কাটব যাক এইফালে যাক গাই পেলাই অলপমান সেই মোটা দেহাটো অলপমান কমে লওক নাকি তাৰ পেলাই নৰবি ডাঙৰ বুলি কিন্তু তোৰ টেমা চুটিব যেন পাই আছো মই কিমান খুৱাবি সেই নিচিনা হ'ব আৰু আমি দুটাহে বেলেগে কিমান পুহে 5টা-6টাক লাগি পুহে আমি দুটাহে এইটো কি কয় দেচোন নামটো ক'ব পাৰছ ইয়াৰ আৰু এইটো কি জাল মাৰি পেলাই তাতে মাছ খম বুলি ভাবছা নে কিবা এনে হে মোৰ এইখান সৰু কিচুৱা চা নাই মোলা জাল খান লৈ আনছা জাগা নাই কথা কবাইছি জাগা নাই ইখান জালত কি মাছ পাবি দেচোন 100 টাকাতো লৈছে এইখান জালত কি মাছ পাবি তুই মোৱাকেইটাৰ ফেৰে কি হবি এনে চানা মূলা কাম কৰিব লৈ আনছে কিখান পেটি ঘূৰাইছিলে যে সেই বজাৰত গাই কি হ'ব ঘূৰাইছিলে বজাৰত মানে বিচৰি ওলাইছো তাক কৈছো তুই তাৰা সিও ফোন নিয়া নাই ময়ো ফোন নিয়া নাই তাক কৈছো তুই ৰাস্তালৈকে ওলাই সি যাই পেলাই শান্তিপুৰ ৰাস্তাত যাই আছে মই আছো এইফালে আমাৰ ঘৰত অহা ৰাস্তা দেখি আছো মানে বিচৰি আছো মোটামুটি আধা ঘণ্টামান বিচৰি লৈ এইফালে বজাৰত তাৰ পাছত সি নিজে বিচৰি আহিছে মোক বিচৰি বুলি কি ধুমকি দিছি ঘৰত বেলেগ যাই থকা হেন তেন কি ধুমকি তাৰ মানুহৰ আগতে কিয় এনেকৈ গালি পাৰা থৈ তিনিটা মানুহ সি বুলি ইমান সেনেকৈ গালি পাৰিব লাগে মানুহৰ আগতে আমাৰ ঘৰত অহা ৰাস্তাত আছো তুই তাকে লাগে আহিব লাগে তুই শান্তিপুৰত ৰাস্তাত গেছে আমাৰ ঘৰ সংসাৰ দেখি যায় দে হ'ব দে চৰি দে তুই বিৰাট চিধা দে দেখা বুলি মই বিলাক কাটি আহি বিৰাট চিধা বাকি তিৰিয়ে জিংকি গালি পারে গাছ খাতিয়া ছাতিয়া অনালা গাল তিরির গালি মাথা গরম উঠে গিয়ে সেখানে একটা মস্ত ডাঙর তার মেরেন্দার ঠান্ডা আনছো এটা ঠান্ডাকে অলপমান খাই বুড়িটো ঠান্ডা করে লওঁ আৰু তাৰপিছত গা বাথৰুম ধুই লাগে আৰু কিবা কাম আছে এইবিলাক কাম লাগে কৰো আৰু এগিলাচ মেৰিন্দা খাই দেং আৰু মানে গাটো গৰম লাগি আছে অলপ ঠাণ্ডা পৰক বুলি তো এতিয়া মোটামুটি বাজিল 12টা আৰু বজাৰত যাওঁতে ৰাতিপুৱা একো খাই যোৱা নাছিলো আৰু একো আঞ্জা চাঞ্জা নাছিল তাৰ পৰা বজাৰ কৰি আনিলো এইফালে মই মানে সেই আৰু জুতে সেই বনাই আছো এই বাদাম আলু আৰু মানে নেচেৰা বনাই আছো আৰু আমাৰ চিৰিমুটিহঁতে বোলে এতিয়া ভোকত যায় মানে এখন অন্নপ্ৰসন্নত মাতিছে আৰু মানে
তাতে যাব আৰু আমাৰ ঘৰৰ মানুহবিলাক গোটাই যাব মানে মইহে নাযাওঁ আৰু আমাৰ মানে বকো দাপাপাৰাতে আমাৰ উৎপত্তিস্থল বুলি ক'লেও ভুল নহ'ব কাৰণ আমাৰ দেউতাৰ মা মানে মোৰ আইতা আছিল বকো দাপাপাৰাৰে আছিল আৰু তাৰপৰা ইয়াতে বিয়া হৈছিল সেনেকে গোটেই মানে বকো দাপাপাৰাৰ আমাৰ য'ত আজি মানে অন্নমুখন্ন খাব মাতিছে গোটেই আমাৰ ঘৰৰ মানুহৰ সেইবিলাক কিন্তু আমাৰ আহা যাহা বেছি কি নহয় কাৰণে হয়তো মই ভালকে আমাৰ এই আলহীবিলাকক চিনি নাপাওঁ আৰু তাহাঁতৰ মানুহবিলাকেও মোক ভালকে চিনি নাপায় আৰু সেনেকা মানে আহা যাহা নাই কাৰণে সেনেকা হৈছে আৰু পৰিস্থিতিটো তো সেইকাৰণে আজি মানে চিৰিমুটিক যাবা দিম আৰু মানে আমাৰ খুৰীমাহঁতে যাব এইফালে ডাঙৰ মাহঁতে যাব সেনেকে গোটেই মাখনে মিলি পেলাই যাব আৰু মই নাযাওঁ মই মানে ঘৰত থাকিব লাগিব ঘৰত যিহেতু কোনো নাই আৰু গাহৰিটো আজি মাত্ৰ কিনি আনিছোঁ হঠাতে যদি গাহৰিটো তাৰ পৰা এই শৰীৰৰ গঁৰালৰ পৰা ওলাই যদি ক'ৰবাত পলাই মাৰে নহ'লে আৰু কি হ'ব তাকে মই থাকিম আৰু ঘৰত এতিয়া তাহাঁতে যাব এতিয়া আৰু মই ভাতকেইটা খাই লওঁ আৰু তাহাঁতে বোলে ভাত নাখায় তাতে খাব আৰু ডাইৰেক্টলি মানে তাতে মাছ মাংস কিবা থাকবই না যিহেতু আৰু অন্নখনৰ কথা দে আৰু মই আৰু ঘৰতে সেই নেচেৰি ভাজা আৰু বাদামৰ দি খাই লওঁ আৰু ধুনীয়াকৈ ভাত সাজ বাঢ়ি ল'লোঁ এয়া মোৰ আঞ্জা বাদাম আলু আৰু নেচেৰি ভাজি আঞ্জা ৰান্ধবা নাজানো ভালকৈ ইফালে দুহিয়ে গৈছে নেচেৰি ভাত আৰু ভাতো ইয়াত দহা ভাত একচুৱেলি মই দহা ভাত খাইহে বেছি ভাল পাওঁ আৰু আপোনালোকে ভাল পায় নে নাপায় নাজানো বহুতে বেয়া পায় কিন্তু মই দহা ভাত খাই বেছি ভাল পাওঁ খালি গৰম থাকিব লাগিব আৰু অলপ এইটো মানে ঠাণ্ডা পৰিছে আৰু যোৱাকালিৰে ভাত মানে সেই ঠাণ্ডা ভাত কিন্তু এই গৰমত আৰু কিনো গৰম ভাত খাবি ঠাণ্ডা ভাতে খোৱা ভাল হয়নে নহয় গাইছ এতিয়া আৰু খাওঁ আৰু এইফালে বেটিয়ে যাব ওলালা এতিয়া এই অন্নপ্ৰসন্ন খাবা কি খাই আহিবি মাংস না মাছ খাই আহিবি মাছ দিলিহে খাই আহিবি এইফালে আমাৰ চিৰিমুটিক আজি বৰ সুগা লাগছে কিন্তু দেই ৱাও বিউটিফুল ক'ত যোৱা এইখিনি মাতি আছে ভতৰিখিনি ৰ কি কৰি চালখিনি গুচাইছো এই চালখিনি গুচাই দিছো কি বুঢ়া লাগছে কিন্তু লাল টিক আপেল হেনিছে যি বাই বাই ডাৰ্লিং মাতনে দা একেলগে যে খৰখেকৈ থৈ গৈছা মাতনে দা নেকি বাই বাই নেদানকে থাকতা হা কি কৈছা গাহৰি চাব আহি দিছা বাই বাই নেদা এ বাই বাই নেদে ইংকি যাবা তাৰমানে মোক একলাকে ৰখি যাব বেনালগে হা অ ক'ৰবাত যাবা ওলাইছে যা মাছ চাছ মাথা পেট লাভ নাই যা বাই বাই নেদে চাওঁ এটা হাতত দুটাই কাম আছে বাৰীৰ পিছফালে মানে মস্ত জংঘল হৈছে তাকে অলপমান দাওখান লৈ পেলাই সেই চাফা কৰি দিং আৰু এইফালে কেনেকুৱা জংঘল হৈ গৈছে এইয়া এনেকুৱা জংঘল হৈ গৈছে আৰু এইফালে কেইডালমান তামোল চামোল পুতি দিছিলোঁ সেই কি কয় আৰু এইফালে কেইডালমান তামোল পুতি দিছিলোঁ এইকেইডাল নহ'লে সেই জংঘলে আগুৰি ধৰিব আৰু এইফালে পুতবা লগা আছে আজি মানে বজাৰৰ পৰা আনিম বুলি ভাবছিলোঁ পাছত মানে এই গাহৰি চাহৰি কিবা কিবি লৈ আনিলোঁ বজাৰ চজাৰ লৈ আনিলে সেনেকৈ ল'বা মানে অসুবিধা হয় আহা ৰবিবাৰ বা বৃহস্পতিবাৰ মানে আনি পেলাই পুতিব লাগিব 50ডালমান তামোল পুতবা লাগিব মানে একদম সেই হৈ গৈছে মানে একদম জাগাই এফালে ফুল জাগা হৈ গৈছে এতিয়া জংঘলে চাফা কৰি দিম আৰু অলপমান তো এতিয়া মই কাম কৰোঁ আজিলৈ ইমানতে গাইজ এৰিছোঁ আৰু আপোনালোকক লগ পাম এটা নতুন ব্লগৰ সৈতে তো আজিলৈ ইমানে আৰু এৰাৰ আগতে আকৌ কৈছোঁ গাইজ ভিডিঅ'বিলাক যদিহে চাই আপোনালোকে ভাল পায় প্লিজ ধুনীয়াকৈ এটা কমেণ্ট দিব আৰু চেনেলটো প্লিজ নিজৰ বোলে ছাবস্ক্ৰাইব কৰি দিব আৰু তো আজিলৈ ইমানে দেই গাইজ বাই বাই